মা আহিছে কৰবাৰ পৰা ঘূৰি আহিল ও মা ৰানু মণ্ডল ফটো উঠি আছে বাহুবলী হেল্ল' গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল চ' গাইজ মোৰ পত্নীয়ে আজি ক'লে যে বলক এটা ভিডিঅ' বনাওঁ চ' গাইজ বলক তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাওঁ ঘৰুৱা ভিডিঅ' ঘৰতে বনাম ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো থেংক ইউ হাই এখেতে অলপমান লাজ পাইছে মানে অলপমান কিবা এটা লাজ পাইছে কাৰণ ভিডিঅ' চিডিঅ' নবনাই নহয় কেতিয়াও লাজ পাইছে চ' বলক তেনেহ'লে আমাৰ ঘৰৰ পৰিৱেশটো চাওঁ চ' গাইজ এতিয়া চাব পাৰে আমাৰ মা আহিছে কৰবাৰ পৰা ঘূৰি আহিল আৰু আমি আজি আনিছোঁ কাঠ মোৰ পিছফালে চাব পাৰে কাঠ লৈ আহিছোঁ আৰু কাঠ আনিলোঁ ছাল এইটো ঘৰৰ ছাল বনাম আৰু ছাল বনাৰ আগত সেই চাটৰিংবিলাক খুলি ল'ব লাগিব চ' গাইজ বলক তেনেহ'লে চাটৰিংবিলাক আগত খুলি লওঁ চ' গাইজ চাটৰিংটো খোলাৰ আগত মোক যাব লাগিব ওপৰত আৰু এতিয়া মই যাম ওপৰত আহিলোঁ ওপৰত মানে চ' গাইজ ঘৰ বনাই আছোঁ তাৰ কাৰণে নাচি আছে নাচ আৰু বনা চ' গাইজ চাটৰিং খোলা হৈ গ'ল এতিয়া কালি লাগাম ছাল চ' গাইজ কালি ছাল বনাব মিস্ত্ৰী আহিব আৰু কাইলৈ চাবি ছালটো কেনেকুৱা হয় চ' গাইজ আজি চাটৰিংবিলাক খুলি ল'লোঁ আৰু এতিয়া আপোনালোকক দেখুৱাম পুৰা সম্পূৰ্ণ ঘৰটো কেনেকুৱা বনালোঁ মই আজি চ' গাইজ তেনেহ'লে আমাৰ সম্পূৰ্ণ ঘৰটো চাই লওক এইটো সম্পূৰ্ণ দুটা ৰুমৰ ঘৰ আৰু মাজৰ পাৰ্টিশ্যনৰ ৱালটো এতিয়াও বনোৱা হোৱা নাই আৰু ইফালে চব সম্পূৰ্ণ হৈ গ'ল দাদা কুহুৰি দাদা আহি গ'ল ইয়াতে আৰু চব সম্পূৰ্ণ লিংটাৰ চিংটাৰ হৈ গ'ল কালি ছাল লগাম আপোনালোকে দেখিছে কাঠ চাঠ পূৰা লৈ আহিছোঁ আৰু এই দাদা আহিছে কাম কৰিব কালি হাই য়েছ চ' গাইজ মাজৰ ৱালটো ছাল বনোৱাৰ হোৱাৰ পিছত মানে বনাম এতিয়া আমাৰ পুৰণা ঘৰটো চাই লওক চ' গাইজ ইয়াত থাকি ডাঙৰ ঘৰ বনাব ইয়াতে আছে তলত ইটা এই চাওক পূৰা ইটা আছে আৰু ইফালেও আছে ইটা আৰু লগতে আছে বাগানীয়া কোদাল য়েছ কোদাল আৰু ইয়াতে ৰানু মণ্ডল ফটো উঠি আছে আৰু ইয়াতে আছে সাকিবৰ চশমা লৈ কিনে ৰানু মণ্ডল ফটো উঠি আছে চাওক ও মা আৰু ইফালে চাওক চেল্ফি মেন মাৰে মা এইবিলাক কি ভয় মাই গড ইস ও মা কি এক্টিং ওহো শাহিন মণ্ডল ইমা আমি তুলো না সেলফিটা আমি কি তুলমু ই বাবা চল নাচ 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 বাহুবলী বাহুবলী বাদশা চ' গাইজ ৰানু মণ্ডল ইয়াতে নাচি থাক আৰু আমি অলপ আমাৰ পুৰণা ঘৰ দেখাওঁ মানে নতুন ঘৰটো কেইদিন পিছত সম্পূৰ্ণ হ'ব বনোৱা আৰু এইটো হৈছে আমাৰ পুৰণা বিল্ডিং এইটো পাকঘৰৰ ওপৰত আছে আপোনাৰ কলচি ইয়াতে জুই ধৰে খৰি আৰু এইটো হ'ল ডাঙৰ ঘৰ আৰু এইটো হ'ল কেপি চিমেণ্ট সেইখন মোৰ হিৰো হণ্ডা ছুপাৰ স্প্লেণ্ডাৰ বাইক চাই লওক পূৰা 5 গিয়াৰৰ গাড়ী ইফালে আৰু এটা চোলা ইয়াতে বনাই ভাত আৰু এইটো হৈছে হাফ ৱাল ৰানু মণ্ডলৰ ফটো উঠা হৈ গ'ল নেকি বাইদেউ য়েছ হৈ গ'ল ফটো উঠা আৰু উঠিবি নেকি এইটো ধৰ থৈ দি চ' গাইজ সম্পূৰ্ণ ঘৰ চৰ দেখুৱাই দিলোঁ চ' গাইজ ভিডিঅ' এইখিনিয়ে আছিল আজি কালি বনাম ছাল বনোৱাৰ ভিডিঅ' চ' গাইজ তেনেহ'লে আজিৰ ভিডিঅ' এইখিনিয়ে আছিল ভিডিঅ'টো ভাল লাগিলে লাইক এটা শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ ধন্যবাদ জয় আই অসম